ৰাইজে সদল বলে বিজয় উল্লাসে বিজয় তিলক পিন্ধাব। আজি এই মজিয়াত বিজেপিৰ এই মজিয়াৰ পৰা কৈ থৈ গৈছিল অহংকাৰী বিশ্ববিদক বিদায় দিন 2024। জীবন চুটিয়া জিন্দাবাদ, জীবন চুটিয়া জিন্দাবাদ, জীবন চুটিয়া জিন্দাবাদ, জয় আই অসম, জয় আই অসম, জয় আই অসম। হয়, মই 2008 চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈ যোৱা দিনবিলাকত সেৱাৰ মনোভাৱে ভাৰতীয় জনতা পাৰ্টিৰ দল বিভিন্ন দায়িত্বত থাকি কাম কৰি আহিছোঁ আৰু বিশেষকৈ যোৱা 21 নিৰ্বাচনৰ আগমুহূৰ্তত মই সন্মুখৰ পৰা দলক নেতৃত্ব দি বিভিন্ন সাংগঠনিক কাম কাজ কৰি 21 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এক সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এক ঢৌ সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু তাৰ পিছত 21 চনৰ নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব নোপোৱাৰ পাছতো কিন্তু আমি সেৱাৰ মনোভাৱে বৰ্তমানলৈকে দলৰ কাম কাজ আমি কৰি আহিছোঁ দলৰ নীতি আদৰ্শৰ মানি। কিন্তু যোৱা লোকসভাৰ নিৰ্বাচনৰ পাছৰ পৰা সৰুপথাৰ সমষ্টিৰ যিজন বিধায়ক তেওঁ আমাক দলীয় কাম কাজ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে বাধা দি আহিছে। আনকি দলৰ বিভিন্ন সভাসমূহত তেওঁ মুকলিকৈ ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য নহয়, গতিকে তেওঁৰ লগত কোনো দলীয় কাৰ্যকৰ্তাই সম্পৰ্ক ৰাখিব নালাগে, তেওঁৰ পতা অনুষ্ঠানত যাব নালাগে। আনকি মোৰ ঘৰলৈ ব্যক্তিগত বা কিবা অনুষ্ঠানত কোনো ব্যক্তি যদি আহে তেওঁৰ ৰোষত পৰিব লগা হৈছে, তেনে বহু উদাহৰণ আছে। আনকি ছ'চিয়েল মিডিয়াত কোনোবাই যদি মোক লাইক কমেণ্টো কৰে তাতো তেওঁৰ সেই ব্যক্তিক বিভিন্ন সময়ত তেওঁক বাধা প্ৰদান কৰা দেখা গৈছে। গতিকে আমি দেখি আহিছোঁ যে যোৱা দিনবিলাকত তেওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা দলীয় সভাসমূহতে হওক সকলো ক্ষেত্ৰতে আমাক বাধা প্ৰদান কৰি আহিছে। আৰু ছ'চিয়েল মিডিয়াত এনেধৰণেও তেওঁ অনুগত কিছু দলীয় কৰ্মীয়ে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য নহয়, দেশ বিশ্বজিৎ ফুকন, এনেধৰণৰ বহুবাৰ ছ'চিয়েল মিডিয়াত এনেধৰণৰ প্ৰচাৰ কৰি বা জীৱন চুতীয়া দলৰ দায়িত্বত নাই, কোনো প্ৰাথমিক সদস্য নহয়, তেওঁৰ লগত সম্পৰ্ক নকৰিব, এনেধৰণৰ ছ'চিয়েল মিডিয়াতো তেওঁৰ অনুগত কিছু ব্যক্তিয়ে তেনেধৰণৰ কাম কৰি বাৰে বাৰে আমাক পৰিচিত কৰি আহিছে। আমি দলৰ বিৰুদ্ধে যাব, দলৰ পৰা ওলাই যাবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছে। গতিকে তাৰপিছতো কিন্তু আমি কোনোদিন তেনে প্ৰৰোচনাত পৰিচিত নোহোৱাকৈ দলত আমি আছোঁ। কিন্তু শেহতীয়াকৈ আমি অনুভৱ কৰিছোঁ যে এনেধৰণে দলৰ পৰা এলাগী হৈ বা দলে এনেধৰণে বা বৰ্তমানৰ বিধায়কজনে যেনেধৰণৰ পৰিৱেশ পৰিস্থিতি কৰিছে, এই পৰিৱেশ পৰিস্থিতিত আমি দলত মই ভাবোঁ যে সসন্মান দলৰ পৰা ওলাই অহা প্ৰয়োজন আছে বা দলৰ পৰা আঁতৰি অহাৰ প্ৰয়োজন আছে। গতিকে আমি সেইকাৰণে শেহতীয়াভাৱে এনেধৰণৰ সিদ্ধান্ত লৈছোঁ। পৌৰপতিকে আৰম্ভ কৰি সৰুপথাৰ পৌৰপতিকে আৰম্ভ কৰি বহুত বিজেপি দলীয় কৰ্মী কিন্তু আপোনাৰ লগত আজি দেখা পোৱা গৈছে, তেওঁলোকেও প্ৰটেক্ট কৰিব নেকি? চাওক, বৰ্তমানৰ বিধায়কজনৰ কাম কাজ, তেওঁৰ যি ধৰণে দলটোক পৰিচালনা কৰা, বৰ্তমান দল বুলি আচলতে ক'বলৈ বহু ক্ষেত্ৰত আমি দিগদাৰি পাওঁ, কিয়নো তেওঁক ব্যক্তিগতভাৱে তোষামোদ কৰা, তেওঁক ব্যক্তিগতভাৱে সমৰ্থন কৰা ব্যক্তিসকলকে সৰহভাগ তেনেধৰণৰ ব্যক্তিকেই দল দায়িত্ব দি দল পৰিচালনা কৰা এটা আমি পৰিৱেশ দেখিবলৈ পাইছোঁ। গতিকে দলৰ নীতি আদৰ্শৰ যি কথা, সেই কথাৰ পৰা সকলো আঁতৰি অহা দেখিছোঁ। আৰু এনেধৰণৰ কথাবিলাকত বহু পুৰণি দলীয় কাৰ্যকৰ্তা, যিসমূহে দলত যেতিয়া পাৱাৰত নাছিল সেই সময়ত দলক সংগঠন শক্তিশালী কৰিছিল, যিসকলে দলৰ কাম কাজ কৰি তেওঁলোকৰ বহু মূল্যৱান সময় দলত দিলে, তেনে ব্যক্তিক কিন্তু আজি কোনো দলত গুৰুত্ব নাই, তেওঁলোকক একাষৰীয়াকৈ ৰখা হৈছে। এইখিনিত যথেষ্ট ক্ষোভ আছে আৰু এইখিনি ব্যক্তিৰ ভিতৰত দলৰ বহু ভাল ভাল পদবীত থকা ব্যক্তি আছে। আপুনি কোৱাৰ দৰে প্ৰাক্তন পৌৰপতি আছে, আগতে 18 চনত দলত ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি বা দলৰ প্ৰতীকত পঞ্চায়তত ZPC খেলা ব্যক্তি আছে, বিভিন্ন ৱাৰ্ড সদস্য আছে, বুথৰ সভাপতি আছে। গতিকে বিভিন্ন দায়িত্বত থকা পুৰণি কাৰ্যকৰ্তা বহু আছে আমাৰ লগত। গতিকে প্ৰতিজন পুৰণি কাৰ্যকৰ্তাই
খুব আমাৰ দৰে একেই। এতিয়া সিদ্ধান্ত আপুনি অৱশেষত কি ল'ব যিহেতু 2026 চনত বিধানসভা ইলেকশ্যন আছে 26ত বিধানসভা নিৰ্বাচন আছে। আমি অৱগত বা সেইখিনি বিষয়ত আজিৰ দিনটো আচলতে আমি দলৰ পৰা আগবাঢ়ি লৈ যথেষ্ট আমি আৱেগিক, কিয়নো যোৱা দীঘলীয়া সময় আমি দলত আমি কাম কৰি আছো, দলত জড়িত হৈ আছো। গতিকে এই মুহূৰ্তত আমি তেনেধৰণৰ কোনো চিন্তা চৰ্চা কৰা নাই। গতিকে আমি কিছুদিন পাছত আমাৰ যিসকল শুভাকাংক্ষী আছে, সৰুপথাৰ সমষ্টিৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে, যাৰ বিভিন্ন সামাজিক কাম কাজত জড়িত বহু ব্যক্তি আমাৰ লগত জড়িত আছে, গতিকে সকলোৰ লগত বহি আমি আলোচনা কৰিম তেওঁলোকে কেনেধৰণৰ পৰামৰ্শ আগবঢ়ায়। আৰু গণতন্ত্ৰ ৰাইজেই ৰজা, গতিকে ৰাইজে যেনেধৰণে সিদ্ধান্ত ল'ব, ৰাইজে যেনেধৰণে ইচ্ছা প্ৰকাশ কৰিব, আমি ৰাইজৰ ইচ্ছা আৰু সিদ্ধান্তক সন্মান জনাই পৰৱৰ্তী সময়ত আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু এই ধৰণৰ কিবা যদি পদক্ষেপ গ্ৰহণ কৰিব লগা নিশ্চয় আপোনাক অৱগত কৰিম। হয়।